हेलो फ्रेंड्स की खबर सकलोरे आशा करो सकलो भाले আছে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ব্লগটো আজি স্টাर्ट কৰিছো ডাইৰেক্ট পাকঘৰৰ পৰা আজিটো উৰুকা হয় তো আজি কিবা কিবি স্পেশাল বনাইছো উৰুকাৰ দিনা গাঁৱত থাকিলে বহুত ভাল লাগে কিন্তু আমাৰ ডিউটি আছে সো গাঁৱত যাব নোৱাৰিলো তো আৰু উৰুকাটো ফিকা যাব নোৱাৰি সেইকাৰণে আৰু কিছু এৰেঞ্জমেন্ট কৰিছে অলৰেডি আমি কিবা কিবি বনাই হৈছে ঘাটি কৰি খোৱা যাব অলপ বনাতে আমাৰ বিহুৰ लारू पिठा तिलर लारू पायस और माकरा रेडी एतिया गरम गरम चाहर लगत जुटी लोৱা है या बिहुर माছ या शीतल माছ एतिया एटु फ्राई करिम आमी पियाज मटर जलकियार परिमाणটো অলপ কম দিছো কাৰণ বাচ্চাগিটাটো জলকিয়া বেছি খাব নোৱাৰে অলপ পানী দি দিছো এতিয়া অলপ ইয়াত ঢাকন লগাই দি বহাই থওঁ আমি মাছৰ লগত কাঠআলু খাবৰ কাৰণে কাঠআলুৰ বাকলিটো এনেকৈ পেলাই ললো এতিয়া এইটো আমি বইল কৰি লওঁ কাটি মিনে এতিয়া ধুনীয়াকৈ আমি বইল আলুটো বইল কৰি থৈছে পানীখিনি এইখিনি অলপকৈ মাছত দি আছে এতিয়া কাঠআলুৰ সোৱাদখিনি লাহে লাহে মাছত আহি যাব কিছুমানে কাঠআলুটো বইল নকৰি মাছতো দি দিয়ে একেলগে কিন্তু আমি বইল কৰি লৈছো ফাৰ্ষ্টত এয়া মাছটো ফ্ৰাই কৰিবৰ কাৰণে বহাই দিছো পিছ হৈ গ'ল আৰু পিছ বহাই দিছো এইফালে কাঠআলু আৰু মাছৰ তৰকাৰীও ৰেডি এতিয়া এইফালে আছে মাহৰ দাইল মই কিছুমানে মাহৰ দাইল বগা কৰি খায় কিন্তু মই অলপ কলা বাকলিটো মানে গোটেই নহয় অলপ বগা অলপ কলা তেনেকুৱাকৈ থাকিলে ভাল লাগে খাই মই থালি ৰেডি কৰিব ওলাইছো थाली रेडी या जहा चाउলৰ ভাত এয়া কাঠআলু আৰু বৰালি মাছৰ তৰকাৰী এয়া মাটিমাহৰ দাইল এয়া হৈছে বৰালি মাছ আৰু বিলাহী পিয়াজেৰে গ্ৰেভি বনাইছো আৰু এয়া হৈছে শীতল মাছ তাৰ লগত অলপ নেমু জলকীয়া আৰু পিয়াজো দিছো আৰু এয়া হৈছে ঔটেঙাৰ আচাৰ আমাৰ কোৱাৰ্টাৰৰ ওচৰতে MBBS বয়েজ হোস্টেল এটা আছে আৰু গাৰ্লছ হোস্টেলো আছে তাৰে বয়েজ আৰু গাৰ্লছখিনি যিখিনি দূৰৰ হয় ঘৰলৈ যাব পৰা নাই তেওঁলোকে ইমান ধুনীয়াকৈ এৰেঞ্জমেন্ট কৰি এটা মেজি সাজিছে আৰু সেইটো কি ধুনীয়াকৈ জ্বলাই দিলে জ্বলাই দিয়াৰ আগত পূজা কৰিলে তাৰ পিছত যিখিনি গোট খাইছিলে তাত তেওঁলোকক প্ৰসাদ বিলালে তাৰ পিছত সৰুকৈ নাস্তা জলপানৰ এৰেঞ্জমেন্ট কৰিছিল তো সেইটো দিলে খুবেই ভাল লাগিলে আমাৰ বাচ্চাবিলাকেটো গাঁৱত গ'লেহে মেজি জ্বলোৱা দেখে ইয়াততো দেখা নাপায় তো তেওঁলোকে ইমান দূৰত থাকি ঘৰৰ পৰা এনেকৈ নিজে এৰেঞ্জমেন্ট কৰি নিজৰ কৃষ্টি সংস্কৃতিটো বজাই ৰাখিছে তো তাকে দেখি বহুত ভালো লাগিছে হোষ্টেলত ভেলাঘৰ জ্বলাই দিব চাওঁতে বয়েজ হোষ্টেলৰ ল'ৰাকেইটা ইমান ধুনীয়াকৈ এনেকৈ জ্বলাই আহি আমি ৰাতিপুৱাৰ নাস্তা খাবৰ কাৰণে ৰেডি হৈছোঁ অলপ বৰা চাউলৰ ভাত বনাইছোঁ তাৰে লগত ৰাতিটো কিবা কিবি তৰকাৰী আছেই আৰু কাঠআলু যি ৰৈছিলে সেইখিনি অলপ পানী দিয়াই থৈছোঁ
আমাৰ মাহঁতে কৈছিলে যে পইতা ভাত মানে কি বিহুৰ ভেলাঘৰ জ্বলাই আহি যি সাঁজ খোৱা যায় সেই সাঁজত যদি এনেকৈ পইতা ভাত অলপ অলপ খোৱা যায় তেতিয়াহ'লে বোলে গাত শৰীৰত বল আহে। সেইকাৰণে মাইটো এতিয়া নাই, সেইকাৰণে মাৰ নিয়মটো আৰু অলপ অলপ বজাই ৰাখিছোঁ। যিখিনি পাৰোঁ গোটেইখিনি নোৱাৰিলেও এনেকৈ অলপ অলপ চবৰে প্লেটত পইতা ভাত দি দিলোঁ। মায়েও আমাক সৰু থাকোঁতে দিছিলে। এয়া আমি এতিয়া খাবৰ কাৰণে ৰেডি। ভাইটিহঁতে দিয়া সৰু সৰু ধুনীয়াকৈ সজাই দিয়া সেইকেইটাও আগত লৈ লৈছোঁ। তাৰ লগত ৰাতিৰে মাটিমাহৰ দাইল অলপ গৰম কৰি দিলোঁ, কিন্তু মাছৰ তৰকাৰীখন গৰম কৰা নাই, গৰম কৰিলে চামনিটো যে গুচি যাব সেইকাৰণে। এতিয়া আপোনালোকক কি কৰিলোঁ কি নকৰিলোঁ আজি দেখালোৱে। যদি সঁচাকৈ চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি যদি কোনোবাই কাঠ আলু আৰু বৰালি মাছ বা অইন কিবা মাছ হ'লেও হ'ব, যদি খোৱা নাই এবাৰ খাই চাবচোন, খাবলৈ কিন্তু বিৰাটেই টেষ্টি হৈছে। আশা কৰোঁ আপোনালোকৰ গোটেই বছৰটো যেন শুভ যায়, তাৰে কামনাৰে বাই বাই।